নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি গোটাৰী বিজনেছ প্লেনখন অকণমান আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ। বহুতে আগৰ ভিডিঅ'ত কৈ আছিল বিজনেছ প্লেনসমূহ কৰি দেখাবলৈ, গতিকে আজি আগৰ ভিডিঅ'টোত মই টেইলৰিঙৰ বিজনেছ প্লেনখন দেখালোঁ। আজি গোটাৰী বিজনেছ প্লেনটো দেখাই দিওঁ অলপ, ভিডিঅ'টো শেষলৈকে চাই যাওক। প্ৰথমে লিখিব লাগিব বিজনেছ প্লেন, কি বিজনেছ কৰিম বুলি ভাবিছে। এখন যিহেতু মই গোটাৰী দেখাইছোঁ, গতিকে মই গোটাৰী লিখিছোঁ। যদি আপুনি পিগাৰী কৰে তেন্তে পিগাৰী লিখিব লাগিব। যিটো বিজনেছ কৰে সেই বিজনেছৰ নাম ইয়াতে লিখিব লাগিব, SHG মেম্বাৰগৰাকীৰ নাম, আৰু ইয়াত লিখিব লাগিব SHG MIS কোডটো। আৰু তাৰপিছত লিখিব লাগিব কাৰেণ্ট ইকনমি এক্টিভিটি, বৰ্তমান মহিলাগৰাকী কি কৰি আছে সেইটো লিখিব লাগিব। গতিকে আমি যিহেতু গোটাৰী দেখাইছোঁ, গতিকে ছাগলী পালন কৰি আছে বুলিয়ে দেখাইছোঁ। আৰু ইয়াতে লিখিব লাগিব কাৰেণ্ট ইনকাম, মানে বছৰি তেওঁ কিমান ইনকাম কৰি আছে সেইটো দেখাব লাগিব। ইয়াতে 30,000 টকা দেখাইছোঁ ইনকামটো বছৰি। ছাগলী পালন কৰি তেওঁ 30,000 টকা বছৰি ইনকাম কৰি আছে বুলি দেখাইছোঁ। তাৰপিছত লিখিব লাগিব নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট আৰু এক্সপাণ্ড। আৰু ইয়াতে বিজনেছটোৰ নামেই লিখিব লাগিব, যোনটো বিজনেছ কৰি আছে তেওঁ সেই বিজনেছটোৰ নামেই লিখিছোঁ। ইয়াতো গোটাৰী লিখিব লাগিব। এতিয়া চাওক ইনভেষ্টমেণ্ট প্লেন। প্ৰথমতে কি লাগিব, নেম অফ দ্য ৰ' মেটেৰিয়েলছ, ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড, টোটেল কষ্ট। প্ৰথমে আমাক লাগিব গট কিটছ, ছাগলী পোৱালি লাগিব। ছাগলী পোৱালি 1100 টকাকৈ 6টা কিনিছোঁ, 6,600 টকা। তাৰপিছতে হোমমেড ফিড 15 টকাকৈ 500টা দেখালোঁ, ইয়াতে 7,500 টকা। তাৰপিছত লাগিলে মেডিচিন 150 টকাকৈ 6টা ছাগলী পোৱালি 900 টকা। মেডিকেল ছাপোৰ্ট 200 টকাকৈ 6টা ছাগলী 1200 টকা। তাৰপিছতে আদাৰ্ছ দেখালোঁ 100 টকা, 6টা ছাগলী 600 টকা। টোটেল কষ্ট হ'ব 16,800 টকা। এতিয়া ফাণ্ড ডিটেইলছ, এইটো MMUৰ পৰা পোৱা 10,000 টকা ইয়াত লিখাই আছে। তাৰপিছত আপুনি কিমান নিজে খৰচ কৰিলে, এই 16,800ৰ পৰা 10,000 টকাটো মাইনাছ কৰি দিলে 6,800 টকা নিজে খৰচ কৰিলে। আৰু ইয়াতে টোটেল ৰেষ্টটো 16,800 টকা ইয়াতে লিখিব লাগিব। তাৰপিছত দিয়া আছে প্ৰডাকশ্যন। ইয়াতে আপুনি ছাগলী পোৱালিটো মানে পুহি মাংস বিক্ৰী কৰিছে, বা ছাগলী হিচাপে ডাঙৰ কৰিও বিক্ৰী কৰিব পাৰে, বা ছাগলী পোৱালিও বিক্ৰী কৰিব পাৰে, তেনেকৈ দেখাব পাৰে। ইয়াতে আমি দেখাইছোঁ গট মিট 35 কেজি 700 টকাকৈ 24,500 টকা। আৰু গট কিটছ বেচা দেখাইছোঁ 3টা 1,300 টকাকৈ, মানে পোৱালি ছাগলী পোৱালি 3,900 টকা। ইয়াত এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, যদি আৰু অন্যান্য কিবা ইনকাম আছে বছৰি, তেতিয়াহ'লে ইয়াত সেই ইনকামটো লিখিব লাগে। এইটো নিলিখিলেও কোনো কথা নাই। তাৰপিছত ইয়াত ছিগনেচাৰ কৰিব লাগিব মেম্বাৰগৰাকীয়ে, আৰু এইখিনি কোনো ফিল আপ কৰিব নালাগে, এইখিনি ব্লক কৰ্ডিনেটৰে চাইন মাৰিব। আজি গোটাৰী ফৰ্মখন ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিহৰ বিজনেছ প্লেন আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।